এটি কণ্ঠই যি অসমীয়া সংগীতক এটি নতুন চিনাকি দিলে, যি লাখ লাখ অসমীয়াৰ হৃদয়ত স্থান পালে। তেওঁৱেই জুবিন গাৰ্গ। তেওঁ কেৱল এজন শিল্পী নহয়, তেওঁ এটা সত্তা, তেওঁ এটা আৱেগ, তেওঁ এটি বিপ্লৱ। তেওঁৰ প্ৰকৃত নাম আছিল জুবিন বৰঠাকুৰ। সংগীতৰ প্ৰতি তেওঁৰ ধাউতি সৰুৰে পৰাই আছিল। মাতৃ ইলি বৰঠাকুৰে আছিল তেওঁ জীৱনৰ প্ৰথম গুৰু। অসমীয়া লোকসংগীতৰ শিক্ষা লৈছিল গুৰু ৰমণী ৰায়ৰ ওচৰত। প্ৰতিভা আছিল বহুমুখী। তেওঁ এজন সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক আৰু বহু বাদ্যযন্ত্ৰ বজাওঁতা। 1992 চনত মুক্তি পোৱা প্ৰথমটো একক এলবাম অনামিকাই তেওঁক ৰাতিটোৰ ভিতৰতে ষ্টাৰ কৰি তুলিলে। এই এলবামে অসমীয়া পপ সংগীতক এক নতুন মাত দিলে। ইয়াৰ পিছত তেওঁ ঘূৰি চাব লগা নহ'ল। মায়া, আশা, শিশু, বালি আদি এলবামৰ গীতে অসমীয়া সংগীতৰ এটা সোণালী যুগ আৰম্ভ কৰিলে। তেওঁৰ গীতত আছিল যুৱক যুৱতীৰ মনৰ কথা, নতুন সুৰ আৰু পশ্চিমীয়া সংগীতৰ প্ৰভাৱ। চলচ্চিত্ৰ ক্ষেত্ৰতো তেওঁ নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দিলে। হিয়া দিয়া নিয়া, তুমি মোৰ মাথো মোৰ আদি ছবিৰ গীত সংগীতে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিলে। 90 দশকৰ মাজভাগত তেওঁ মুম্বাইলৈ বুলি যাত্ৰা কৰিলে। তাতো তেওঁ নিজস্ব স্থান দখল কৰিলে। চান্দনী ৰাতৰ দৰে এলবাম মুক্তি দিলে। কিন্তু তেওঁ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সফলতা আহিল 2006 চনত। চলচ্চিত্ৰ গেংষ্টাৰ য়ালি গীতটোৱে সমগ্ৰ ভাৰতত চাঞ্চল্যৰ সৃষ্টি কৰিলে। এই গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়কৰ চমুকৈ GIFA বঁটা লাভ কৰিলে। তেওঁৰ কণ্ঠ হিন্দী, বঙালী, নেপালীকে ধৰি 40টাতকৈও অধিক ভাষাত শুনা গ'ল। অসমীয়াৰ এই হৃদয়ৰ ধ্বনিটোৱে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি লাভ কৰিলে। তেওঁ কেৱল এজন গায়ক নহয়, জুবিন এজন সফল অভিনেতা আৰু পৰিচালকো। মন যায়, কাঞ্চনজংঘাৰ দৰে ছবিত তেওঁ অভিনয় কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ বাৰ্তা কঢ়িয়াই আনিলে। তেওঁৰ সংগীত আৰু ব্যক্তিত্ব সদায় এটি বিদ্ৰোহী মন আছিল। তেওঁ আছিল সমাজৰ অন্যায় বিৰুদ্ধে মাত মতা এজন শিল্পী। তেওঁৰ গীত মুক্তি আৰু শিশুৱে তেওঁৰ সামাজিক চিন্তাৰ পৰিচয় দাঙি ধৰে। বিহু মঞ্চৰ পৰা আৰম্ভ কৰি ৰাজপথৰ প্ৰতিবাদলৈকে জুবিন গাৰ্গ সদায় জনতাৰ মাজৰ এজন হৈয়ে থাকিল। তেওঁৰ গীতত আছিল অসমৰ মাটিৰ গোন্ধ, সংস্কৃতিৰ সুবাস। জুবিন গাৰ্গৰ সংগীতৰ যাত্ৰা কেৱল কিছুমান জনপ্ৰিয় গীততেই সীমাবদ্ধ নহয়। এয়া এক কালজয়ী প্ৰভাৱ। তেওঁৰ সুৰ আৰু গীতৰ কথাই এক নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি গৈছে। জুবিন গাৰ্গ চিৰদিন অসমীয়া সংগীতৰ আকাশৰ এক উজ্জ্বল তৰা হৈ জিলিকি থাকিব। তেওঁ সদায় অমৰ হওক। জুবিন দা সদায় অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত থাকিব। তেওঁ গোটেই অসমখনৰে সন্তান, তেওঁ গোটেই অসমখনৰে ককাই, তেওঁ অসমখনৰে সৰ্বস্ব। জয় জুবিন, জয় জুবিন। জুবিন এটা আৱেগ, জুবিন এটা বিপ্লৱ।